আজিৰ পৰা 2 বছৰ আগত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে বিটিআৰ চৰকাৰে মিছন বৈষম্যতি 1.0ৰ মাধ্যমেৰে আমি যি মিছনটো ঘোষণা কৰিছিলোঁ লঞ্চিং কৰিছোঁ এই 2 বছৰৰ ভিতৰত আমি অনলাইন আমাৰ যি কাম অনলাইনত আমি 1,64,000 মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। আমি যদি তুলনা কৰোঁ যোৱা 17 বছৰত হাগ্ৰামাই কিমান মাটি দিলে আৰু আমাৰ 4.5 বছৰৰ কালত আমি কিমান মাটি দিলোঁ ইয়াৰ মাজত বহুত পাৰ্থক্য আছে। BTCৰ টোটেল মাটিৰ সমস্যাৰ ভিতৰত আমি 3,23,178 জন ফেমিলিৰ মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিছোঁ। তাৰে ভিতৰত আমি 32,798 নজ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টত আউট অফ 3,23,178 4,898 মানুহৰ আমি এলটমেণ্ট দিলোঁ। 19,537 ফেমিলিক আমি ছেটেলমেণ্ট দিয়া হ'ল আৰু খুব কম দিনৰ ভিতৰতে আমি 8,177 জন আমাৰ মানুহৰ বা ফেমিলিৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ গৈ আছোঁ। আটাইতকৈ ডাঙৰ কামটো হ'ল আমাৰ আজি যি মিছন বৈষম্যতি 2.0 আজি আমি লঞ্চিং কৰা হয় ইয়াৰ মাধ্যমত আমাৰ BTCত বৰ্তমান 1,63,000 PGR আৰু VGR মাটি আছে। এই PGR আৰু VGR মাটিটো আমাৰ চৰকাৰে মিছন বৈষম্যতি 2.1ৰ মাধ্যমেৰে বেছড অন দ্য আইনটো নিৰ্ভৰ কৰি পেলাই আমি 43,000 মানুহৰ মাটিৰ সমস্যা খুব কম দিনৰ ভিতৰতে সমাধান কৰিবলৈ গৈ আছোঁ। ইয়াৰে 2,068 ফেমিলিটো আপোনাৰ নিকাচিৰ ABC ব্লকে সোমাই আছে। গতিকে আমি আশা কৰোঁ 100%টো কোনো ব্যক্তিয়ে কৰিব নোৱাৰে, কোনো চৰকাৰে কৰিব নোৱাৰে। আমি 100% আমি উজাৰি পেলাই কাম কৰি আছোঁ। বিশ্বাস কৰি আমি আশা কৰিছোঁ 80ৰ পৰা 90% আমি এই 3 মাহৰ ভিতৰত আমি কাম কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে মানে RTI ৰিপৰ্টত তথ্য এটা ওলাইছে 2,000 বিঘাৰে মাটি পাত্তা এটা কথাটো মিছন বৈষম্যতি 1.0কে RTI দিছে। মিছন বৈষম্যতি 1.0ত এলটমেণ্ট আৰু ছেটেলমেণ্টৰ কথা নাই। এলটমেণ্ট আৰু ছেটেলমেণ্টটো কেতিয়াও অনলাইনৰ মাধ্যমেৰে নহয়। সেইবোৰ আমি মিছন বৈষম্যতি 1.0ত 13টা পইণ্ট ধৰি লওক বাই ইনহেৰিটেঞ্চ আমাৰ ককাকৰ মাটিটো আমাৰ দেউতাকৰ নামত বা আমাৰ মোৰ নামত বা মোৰ ককায়ৰ নামত তেনেকৈ ট্ৰেন্সফাৰ কৰা হোৱা নাছিলে। 17 বছৰত হাগ্ৰামাই সেইবোৰ চেষ্টাই কৰা নাছিলে, যাৰ ফলত আমি ভূমিহীন হিচাপে তেনিয়ে মানে ঘূৰি থাকিব লগা হৈছিল বা আমাৰ যি গভমেণ্ট স্কিম আছে ইয়াৰ পৰা আমি বঞ্চিত হৈ গৈছিলোঁ। তেনেকুৱা আমাৰ বহুত 13টা পইণ্ট আছে। সেই 13টা পইণ্টকহে মিছন বৈষম্যতি 1.0ত সামৰি লোৱা হৈছে। গতিকে ইয়াত এলটমেণ্ট আৰু ছেটেলমেণ্টৰ কথা নাই। এলটমেণ্ট আৰু ছেটেলমেণ্টটো আপোনালোকক ক'লোঁ আমি এলটমেণ্ট দিছোঁ 4 বছৰত 4,898, ছেটেলমেণ্ট কৰিছোঁ 19,537, কিন্তু হাগ্ৰামাই 17,000ত মাত্ৰ 1,623 ফেমিলিকে মাটিৰ পাত্তা দিবলৈ সক্ষম হৈছে। পৰ্বতজোৰা যিটো সমস্যা চলি আছে, যিসকল 3,400 বিঘা মাটি যিসকলৰ ভূমি নাই তেওঁলোকক এই ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। পৰ্বতজোৰাৰ ঘটনাৰ বিষয়ে আপোনালোকক মিছগাইড কৰিছে। পৰ্বতজোৰা অঞ্চলটো এনেকুৱা বৃহৎ অঞ্চল আৰু যি 3,400 বিঘা আমি যে অসম চৰকাৰৰ APDCLক এলটমেণ্ট দিছোঁ, অসম চৰকাৰে আদানীক লিজ দিবলৈ গৈ আছে। সেই 3,400 বিঘাত কোনো এজন ব্যক্তিৰে এবিঘা মাটিও তাত বা এডোখৰ মাটিও সকল মাটিও তাত নাযায়। সেইটো পিয়ৰলি গভমেণ্ট লেণ্ড। গতিকে কোনটো যুক্তিত আমাৰ অপজিশ্যনে সেই কামটো তেনেকৈ খেলি মেলি কৰিবলৈ গৈ আছে। আমি গ্ৰন্থটো পালোঁ পোৱাটো এখনে গাঁও পাগলীজৰা পাৰ্ট 1। সেই পাগলীজৰা পাৰ্ট 1ৰ জনসাধাৰণক লৈ পেলাই তেওঁলোকে পলিটিক্স খেলিছে। এতিয়া আমাৰ গ্ৰন্থটো হ'ল অপজিশ্যনে তেওঁলোকৰ দিনত
যি সময়ত 17 বছৰত হাগ্ৰামাৰ দিনত আমাৰ যেনেকৈ ভাতৃঘাতী সংঘৰ্ষ হৈছিল, জাতীয় সংঘৰ্ষ হৈছিল, মানুহে মানুহৰ চকুত চকু দি পেলাই কথা ক'ব নোৱাৰা অৱস্থা হৈছিল, আমি নৰকৰ যন্ত্ৰণাত ভুগিব লগা হৈছিল। ইয়াৰ পৰা আমি মুক্ত পাবলৈ সক্ষম হৈছোঁ বা আমি প্ৰায়শ্চিত পাবলৈ সক্ষম হৈছোঁ। ইয়াকে হিংসা কৰি আজি পাগলীজৰা পাৰ্ট-1ৰ জনসাধাৰণক উচতাই পেলাই আমাৰ মাটি কাকো নিদিম বুলি যে কৈছে, ইয়াত এডোখৰ কাৰো বা এচকল মাটিও কাৰো নাযায়। কিন্তু কথাটো হ'ল তেওঁলোকে যে ইলেকশ্যন ওচৰ আহিছে, এতিয়া আমাৰ হাতত আমি তথ্য সহকাৰে মই এতিয়া ক'বলৈ নাযাওঁ, আপোনালোকে এটা ইংগিত দিবলৈ বিচাৰি আছোঁ। এই অপজিশ্যনৰ মানুহে লেনদেন কৰি পেলাই তেওঁলোকৰ যি টাৰ্গেট প্ৰজেক্ট আছিল সেই প্ৰজেক্টটো কৰিবলৈ গৈ আছে আৰু মোক 4-5 দিন সময় দিয়ক, তথ্য সহকাৰে আপোনালোকক মই দিবলৈ প্ৰস্তুত আছোঁ। চাওক, কথাটো হ'ল হাগ্ৰামা বাহিনীয়ে এজন ব্যক্তিক যদি পেট্ৰল ঢালি পেলাই উচতাই মানুহক ছুইচাইড কৰিবলৈ বাধ্য কৰাব পাৰে আৰু এই অপজিশ্যনৰ মানুহে আমাৰ অঞ্চলৰ ইণ্টেলেকচুৱেলসকলৰ ঘৰত গৈ পেলাই ঘৰটো পেট্ৰল মাৰি বা পেট্ৰল ঢালি জ্বলাবলৈ উচতনি দিব পাৰে আৰু তেনেকুৱা ব্যক্তিসকলে সহজ সৰল জনসাধাৰণক উচতাই পেলাই আমাৰ ইণ্টেলেকচুৱেলসকলক বড়ো সাহিত্য সভা ট্ৰাইবেল সংঘৰ ৰিপ্ৰেজেণ্টেটিভসকলক যদি চোলা ফালি দিব পাৰে, তেনেকুৱা ব্যক্তিসকলক আমি নজৰ কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰতে ইয়াক আমি অপজিশ্যনসকলক আমি দমন কৰিবলৈ গৈ আছোঁ। কিয়নো অপজিশ্যন অলৰেডি ছুইচাইড হৈ গৈছে, কিয়নো তেওঁলোকে উচতাইছে মানুহক পেট্ৰল ঢালি পেলাই ছুইচাইড কৰাবৰ কাৰণে। এনেকৈ উচতাইছে আমাৰ ইণ্টেলেকচুৱেলসকলক চোলা ফালি পেলাই পিটিবলৈ তেওঁলোকে ইনকাৰেজ কৰিছে। আমাৰ ইণ্টেলেকচুৱেলসকলৰ ঘৰত পেট্ৰল ঢালি পেলাই জুই জ্বলাবৰ কাৰণে তেওঁলোকে উচতাই দিছে। তাৰমানে তেওঁলোকে অলৰেডি পৰাস্ত হৈ গৈছে। আমি খুব শান্তৰে আছোঁ। আমি তেনেকৈ হাগ্ৰামাৰ নিচিনাকৈ 17 বছৰত যেনেকৈ ব্লাড ছেট কৰাইছিলে আমি সেইটো কৰাবলৈ ইচ্ছা নাই। সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমি শান্তিৰে বসবাস কৰিব বিচাৰিছোঁ আৰু এইটো শান্তি সমন্বয় ঐক্যতাটো আজি বিকল্প ৰাস্তা মাত্ৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLকহে দেখিছে, বিকল্প ৰাস্তা আৰু কোনো নাই। বিজেপি আৰু হাগ্ৰামা মহিলাৰ বিলাপীতি এটা জয়ন্ত মল্ল পৰিবাৰৰ লগত এখন বৈঠক হৈছে। চাওক, কোনে কি বৈঠক হৈছে কি হোৱা নাই সেইটো আমি গুৰুত্ব দিয়া নাই। আমাৰ যি প্ৰিন্সিপল, আমাৰ যি আইডিঅ'লজি UPPL দলৰ, সেইটো হ'ল আগে পিছে হুৱে বাৱে কোন আছে সেইটো আমি নাযাওঁ। UPPL ইজ UPPL। গতিকে সেইবোৰ আমি গুৰুত্ব নিদিওঁ। কোনে কাৰ লগত আলোচনা কৰিছে, কি কৰিছে, কাক কি কৰি আছে, সেইবোৰ আমাৰ গুৰুত্ব নহয়। আমাৰ কথাটো হ'ল 35 লক্ষ ভাৰতীয় নাগৰিক যিসকল BTR-বাসী আছে তেওঁলোকক সামৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ শান্তি পাৰ্মানেণ্টলি আমি আনিব পাৰোঁ সেইটোৱে চেষ্টা কৰি আছে। সেইটো কিন্তু কোনোবা অপজিশ্যনে বিনষ্ট কৰিবলৈ চেষ্টা কৰে। হাগ্ৰামা চাওক, হাগ্ৰামা এটা কাৰণত সি হাগ্ৰামা হিচাপে জীয়াই আছে। কাউন্সিল ইলেকশ্যনৰ পাছত 7জন হাগ্ৰামাৰ বাগা লিডাৰে UPPL দলত যোগদান হ'বলৈ গৈ আছে। MLA ইলেকশ্যনৰ আগত MLA ইলেকশ্যনত কিন্তু আপোনালোকে ছাৰপ্ৰাইজ পাব। MLA ইলেকশ্যনত UPPLে 21টা MLA জিকিব, কিন্তু 21টা MLA জিকিব UPPL। আৰে দাদা, আমিতো BJPৰ লগত এলায়েন্স কৰি পেলাই MCLA খেলা নাছিলোঁ, কাউন্সিল ইলেকশ্যন খেলা নাছিলোঁ। আমাৰ উদ্দেশ্যটো হ'ল আমি এলায়েন্স কৰিছিলোঁ তেতিয়া, আমাৰতো ফ্ৰী এলায়েন্স নহয়, ফ'ৰ্চ এলায়েন্স আছিল তেতিয়াৰ সময়ত। এতিয়াৰ কথা মই ক'বলৈ যোৱা নাই। সেইটোৰ কাৰণে আমি আমাৰ BJP দলৰ লগত ফ'ৰ্চ এলায়েন্স কৰিলোঁ। কাৰণটো হ'ল হাগ্ৰামাৰ যি ধুৰন্ধৰ নীতি, হাগ্ৰামাৰ যি হত্যাকাৰীৰ এটা যি হেৰিৰে তেওঁলোকে কাম কৰিছে, ইয়াৰ পৰা জনসাধাৰণক মুক্ত দিয়াই আমাৰ মেইন উদ্দেশ্য আছে।